নমস্কাৰ বন্ধুসকল, ছং নটিচন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি পুনৰ অনুৰোধৰ গীত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গীতটি ৰিকুৱেষ্ট কৰিছিলে সিদ্ধান্ত দে। বহুত দিনৰ পৰা দিব পৰা নাছিলোঁ গীতটি, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি সময় উলিয়াই গীতটো বজাবলৈ চেষ্টা কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰে যেন। গীতটি আপোনালোকৰ জুবিন দাৰ জনপ্ৰিয় গীত শিৰতে থাপিলোঁ শংকৰ শিৰোমণি। গীতটি আপোনালোকৰ চি মেজৰ স্কেলত আছে। চি মেজৰ স্কেলটো দেখুৱাই দিছোঁ পোনপ্ৰথমে। আপোনাৰ চি, চা। আপোনালোকৰ গীতটো মধ্য সপ্তকৰ তাৰ সপ্তকতে আপোনালোকে পাইছে। তাৰ সপ্তকৰ পালৈকে গৈছে আপোনালোকৰ গীতটো তাৰ সপ্তকৰ চাৰ পৰা উঠিছে। আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ বাজিছে। গীতত আপোনাৰ এনেকৈ ওপৰৰ চাৰ পৰা বাজিব। আৰু আপোনালোকৰ যদি কাৰোবাৰ অসুবিধা হয় বা গীতটো গাব বিচাৰে, স্কেলটো ওপৰত হয়, তেওঁলোকে নিজৰ ইচ্ছামতে আপোনালোকে তলত নিজৰ ইচ্ছামতে স্কেলটো বজাব পাৰে। আপোনালোকে জিত বজাওক, জি চাৰ্পত বজাওক, এড বজাওক বা এ চাৰ্পত বজায়, আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে বজাই ল'ব পাৰিব। তেনেকৈ আপোনালোকক মই দেখুৱাই দিছোঁ জি মেজৰ স্কেলটোত বজালে আপুনি কেনেকৈ বজাব। এই জি মেজৰ চা হয় আপোনাৰ ওপৰৰ তাৰ সপ্তকৰ চা। এনেকৈ আপোনালোকে গীতটো বজাব পাৰিব নটাখিনি উলিয়াই পেলাই জি মেজৰ স্কেলত। আমি আজি বৰ্তমান চি মেজৰ স্কেলতে আপোনাৰ গীতটি বজাবলৈ শিকাম, যিহেতু চি মেজৰ স্কেলতে অৰিজিনেল গীতটো আছে। চাওকচোন গানটো কেনেকৈ বাজিছে।